সঁচা ভাল পোৱা হয়তো ধনী দুখীয়া নিবিচাৰে, বিচাৰে মাথো অলপ মৰম আৰু সুখ। যি ভাল পোৱা এই কাহিনীটোত নীৰৱ আৰু ময়ূৰীৰ মাজত দেখা গ'ল। ভাইটি ভাইটি অ দাদা, আজি মোৰ অলপ কাম আছে, তই ঘৰখন চাবি, কিবা আহে নেকি? পাৰিলে অলপ সোনকালে আহিবা। বাৰু চেষ্টা কৰিম মই আহিব। যা তই এতিয়া ভিতৰত যা। দাদা, অ দাদা। দাদা নাই বাপা, ক'ত গ'ল? তোমাক এইখিনি কাম কৰি থৈ যাব দিছিল। ঠিক আছে। ধেত, কোদালখন আনিবই পাহৰিলো। বাইদেউ, অ বাইদেউ, কোদালখন ক'ত আছিল? মোৰ কোদালখন লাগিছিল মানে। সেইখন পিছফালে আছে, লৈ যোৱাচোন। হ'ব দিয়ক। গামোচাখন কঁকালতে বান্ধিলো। বতৰটো বেয়া বহুত। মাইনা মজা লাগিছে দেই, তামাম বে। ভাই ছোৱালীকেইজনী আকৌ এবাৰ চাই, বল বল বল। বল বল। মাইনা ৰবাচোন। তোৰ ঘৰত বাই ভনী নাই নেকি? নাই বে। ঐ নীৰৱ, অলপ ৰবিচোন। চাইকেলৰ চেণ্ডেল পৰি থাকিলে। তেনেহলে মই চাই দিছো। এইটো তোৰ ভণ্টি হয়নে? বল বল, ইয়াৰ পৰা বল। ঐ তোৰ সেইটো মৰমৰ হিৰোটো নহয়নে? বলচোন সিহঁতৰ ওচৰৰ পৰা আহো। বল বল। বেঙা, তই ইয়াত কি কৰি আছা? আৰু এইজনী আমাৰ গাঁৱৰ যে দেৱাশিষ, তাৰ ভণ্টি। তোক যদি আৰু হেঁতৰ লগত দেখাব চাই থাক, কি কৰো? তই কেৱল মোৰ হয়, মোৰ। বল মন, বল ইয়াৰ পৰা। ৰচোন, পিছে বহুত দিনৰ মূৰত চোন। ভাই ভালে আছ নে তই? আছো, তই ভালে আছ? আছো। দে পিছে তই যাই থাকিবি। ভাই, তই যে যেতিয়া ছোৱালীজনী চেণ্ডেল তুলি দিছিলি, চিনি পাও নেকি? নাপাও। দে পিছে তই যা। ঠিক আছে।
আজি যে ছোৱালীজনী দেখিছিলোঁ বৰ মৰম লগা আছিল পিছে তাইৰ নামটোৱে সোধা নহ'ল এটা কাম কৰোঁ আকাশকে সোধো হয়তো তাইৰ নামটো জানিব পাৰে হেল্ল' ঐ তই কি কৰি আছ কথা এটা হ'ল নহয় সেই ছোৱালীজনী যে কোন ছোৱালী কি কথা ক'ব ওলাইছে ভালদৰে কচোন আজি যে লগ পাইছিলোঁ সেই ছোৱালীজনী ঐ তই মৌৰী কথা কৈছ নেকি বেটা তই তাৰমানে প্ৰেমতে পৰিলি নাই প্ৰেমত পৰা এনেই কিবা এটা ছোৱালীজনীক ভাল লাগিছিল দেচোন বাৰু কিবা এটা কৰিব পাৰি নেকি মই চাওঁ ময়ূৰীটো মোৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ এটা আছে তেনেহ'লে তাইকে এটা মেছেজ দি চাওঁ ঐ কি কৰিছা খবৰ ভালনে তোৰ আবে কালি যে ছোৱালীজনী দেখিছোঁ তামাম লাগিছিল এইজনী দেৱাশীছৰ ভণ্টি নহয় জানো ঠিকে কৈছ সেইজনী দেৱাশীছৰে ভণ্টি হয় ভাই ছোৱালীজনী পটাই না যি লাগে তাকে দিম তহঁতক হেল্ল' হেল্ল' ক'ত আছ তই যাই আছো আচোন অলপ জল্দি মোৰ মৰমৰ সিহঁতো ক'ত যাওঁ চাওঁ মুখখন চাওঁ ইমান মৰম লাগিছে চাওঁ তই আদৰ্শন আৰু মোৰ লগত এনেকৈ লাগি নাথাকিবি মই তোক ভাল চাল এনেও নাপাওঁ ঐ তই আহিলি বলচোন অলপ আগৰ পৰা আহ মৌৰী তই আহিলি তহঁতে অলপ কথা পাত মই আহি আছো ঐ তই থাক বোলাচোন তাত অলপ বহো বোলা ঐ পাগল কিনো হ'ল মাত বোল নাই যে নাই মনটো ভাল নহয় কিবা যেন অঘটন ঘটিবলৈ যাই আছে ঠেত কিনো হ'ব কি যে ভাবি থাকা তুমি সেইটোচোন ময়ূৰী তাই ইয়াত কি কৰি আছে ঐ কিনো হ'ল আঁতৰি আহিলি যে ঐ এইটো কোনো তোৰ লগত আৰু তই ইয়াত কি কৰি আছ বহুদিনৰ পৰা তহঁতক চাই আছো কিন্তু বল ভণ্টি ইয়াৰ পৰা বল তই ঐ তহঁতে ইয়াত কি কৰি আছ এনে বহি আছো এই সুনীল এটা কথা হ'ল নহয় কি কথা বে এই যে ছোৱালীজনী নীৰৱৰ ভণ্টি কি হ'ল কচোন তই তাক আজি আমাৰ গাঁৱৰে নীৰৱলত দেখিলো নহয় কি লিলিমা সিহঁতৰ কি বে মই নিশ্চয়কৈ দেখিছো বল তাৰ পৰা আহ বল বল ক'ত গ'ল বে সিহঁত ইয়াতে আছিলচোন অলপ আগত সেইবিলাক বাদ দে বলচোন এতিয়া ইয়াৰ পৰা বল ভণ্টি তোৰ বিয়া ঠিক কৰিছো মই তই সেইবোৰ জানিব নালাগে কিন্তু তোৰ বিয়া ফিক্স কি কোনো ল'ৰাজন দেৱাশীষ সুনীলৰ লগত বিয়া ঠিক কৰিছো মই তাইৰ তই টকাৰ বাবে তোৰ ভণ্টিক এজন পাগলৰ লগত বিয়া দিবি এইটো কেতিয়াও হ'ব নোৱাৰে কিন্তু মই দিমেই হেল্ল' দেৱাশীষ তোৰ ভণ্টি ল'ৰাজনৰ লগত দেখিছিলোঁ হ'ব তই আৰু মোক ক'ব নালাগে আৰু তই জানই মই চিধাধি মানুহ তোৰ ভণ্টিক ভাল লাগে মই চব গম পাইছো ঠিক আছে বাৰু
অকলে অকলে কি কৰি আছ? কিয়নো এনেকৈ আছ তই? তই মন মাৰি নাথাকিবিচোন, তই ভালদৰে থাকিবি। কাইলৈ মই চহৰলৈ যাম। তইও ভালদৰে থাকিবি আৰু চহৰলৈ গৈ আমাক পাহৰি নাযাবি। দে তই থাক, মই যাওঁ। তাক কেনে ফচাইছিলো চালত? সি মোৰ লগত পাংগা লবি। তাৰ ভণ্টিক আমিয়ে জোকালো, ফচিল নীৰৱ। এয়াহে কথা। দেৱাশিষ, দেৱাশিষ, তই কি তাইক চুনিলৰ লগতহে বিয়া দিবি? দিমেই। এয়া শুন তই। সি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। শুনিলি এতিয়া তই? ভণ্টি, ভণ্টি, তই কি নীৰৱক সঁচাতে ভাল পাৱ? এইবোৰ কি শুনিছো দেৱাশিষ? এবাৰ কৈ ইয়ালৈ দিবি, এবাৰ নীৰৱলৈ দিবি। আৰে তোৰ ভণ্টি দোকানৰ পুতুলা নেকি বে? মোক চম্ভালি কথা কবি। হাত নলগাবি তাইক, হয়তো এনেকুৱা হ'ব পাৰে খোৱাৰ সময়ত হাত বিচাৰি নাপাবি তহঁতে। তই এটাই বেছি দম নেদেখাবি। ঐ তহঁত আঁতৰ ইয়াৰ পৰা। ভণ্টি তই যা, তাৰ লগতেই সুখী হ। কেনেকুৱা লাগিল ক'ব আৰু যাতে ভাল ভাল কমেণ্টবোৰ কৰা তাৰে কামনা কৰিলে। অলপমান বেয়া হ'লেও আপোনালোকে এইখিনি আশীৰ্বাদ কৰিব আগলৈ। তো বাকী আমাৰ ডাইৰেক্টৰ ছাৰে কিবা ক'ব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় আশা কৰিলোঁ। লগতে যদি এই চিনেমাখন চাওঁতে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। তো বাকী আমাৰ সকলোৰে অলপমান কিবা কিবি কৈ দিব, কৈ দিয়ক অলপমান কিবা কিবি তহঁতে। চিনেমাখন চাব আৰু ছাপোৰ্ট কৰি দিব। লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰি দিব। এইখনক পুৰা একদম শ্বেয়াৰ কৰা আৰু নেক্সটখন যাতে আৰু ভাল কৰিব আৰু মাৰ্চলৈ আহি আছে আৰু এখন, তাকে কামনা কৰিব আপোনালোকে। তো বাকী আজিখিনিতে আহিলোঁ। তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তাৰে কামনা কৰিলোঁ।